নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। পবিত্ৰ বৰদিনৰ দিনা অলপ ফুৰি আহিলোঁ, যিহেতু স্কুল বন্ধ। তো ৰাতিপুৱাই সাজি কাচিলৈ একদম সাজু। তাৰ পাছত আমি কলৈ গ'লোঁ, কি কৰিলোঁ আটাইবোৰ ভিডিঅ'টোত গম পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি ভাল লাগে মৰম দি আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ। এয়া আমি তিনিওজন বাইকেৰে বুলি গৈ আছোঁ পোনপ্ৰথমে মোৰ মাৰ ঘৰলৈ। তাৰ পাছতে যাম আমি আমাৰ মাহীৰ ঘৰলৈ, গছপৰা আমচৈ। পাই গ'লোঁ মই মোৰ মাৰ ঘৰ। তাৰ পাছতে বৌয়ে বনাই দিয়া ৰুটি, ৰাইতা, চব্জি খাই লৈছোঁ, যিহেতু দিনটোলৈ বুলি ওলাই যাম। খাই বৈ উঠি যাত্ৰা আৰম্ভ গছপৰালৈ। মা জোঁৱায়েকৰ লগত কথাত একদম ব্যস্ত। এইখন একদম শৰাইঘাটৰ দলঙৰ নিচিনাই নহয়নে দেখিবলৈ, কিন্তু এইখন শৰাইঘাটৰ দলং নহয়, এইখন কচুৱাঘাটৰ দলংহে। একদম শৰাইঘাটৰ দলংখনৰ নিচিনাই লাগিছে দেখিবলৈ। মাহীহঁতৰ ঘৰ পাই গ'লোঁ। ঘৰলৈ আহা, ইমান আন্ধাৰ। এইটো মোৰ ভাইটি, মাহী ল'ৰা। তাৰপিছত এয়া ভাগিন, এইটো ভাগিন পোৱালি আমাৰ। তাৰপিছত একদম সৰু নতুন আলহী এজন দেখিলোঁ আজি, আপোনালোকক দেখুৱাওঁ। এইটো নতুন আলহী, এয়া মাহী। ৰুমৰ ভিতৰত আন্ধাৰ, এজনী মোৰ ভণ্টি। লগ হৈছোঁ আমি দুজনী আজি। মানে কি ভাবিছোঁ, বন্ধৰ দিন যিহেতু ন, ফুৰিম বুলি কৈছিলে, গতিকে আজি আমি খুব এনজয় কৰিম যিমান সময় আছোঁ। হেপী খ্ৰীষ্টমাছ। আমি আৰু মানে ফুৰিব যাম, চব দেখুৱাম, কিমান ঠাই যাওঁ চব দেখুৱাম। এতিয়া আমি চাহৰ ব্যৱস্থা কৰিছে, চাহ খাম আৰু। এয়া ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। তাৰ পাছতে আমি ফুৰিবলৈ বুলি এতিয়া গীৰ্জা ঘৰলৈ ওলাম। চামগৈ তাত কি কি হয়, আগে পিছে দেখা নাই, গতিকে প্ৰথম চাম। এইখন কি গাঁও মাইনা? এখন মমন সিং গাঁও। মমন সিং গাঁও। মনমন সিং গাঁও। আৰু আমি এতিয়া য'ত যাম সেইখন কি? মাজগাৰু গাঁও। এয়া আমি মাজগাৰু গাঁও পাই গ'লোহি। তাৰ পাছতে আমি চাম যে বৰদিননো কেনেকৈ পালন কৰিছে। Even when I'm completely working, even when I'm completely working, you never stop working, you never stop. মাজগাৰু গাঁৱতে মাহীহঁতৰ চিনাকি মানুহ আছে যিহেতু, গতিকে তালৈ এবাৰ পাক এটা মাৰিলোঁ। তেওঁলোকৰ ঘৰ দুৱাৰ দেখি মই সঁচাকৈ আচৰিত হৈছোঁ। ইমান ধুনীয়া মানে ঘৰকেইটা সজাইছে, চাৰিও চাইডটো ফুলেৰে ভৰাইছে। তাৰ উপৰিও ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা, সঁচাকৈ মানে ক'বলগীয়া আৰু খুব ধুনীয়া পৰিৱেশ। আৰু বিভিন্ন ধৰণৰ ফুল গছ দেখিলোঁ, যিবোৰ দেখিয়ে মানে মন প্ৰাণ ভাল লাগি গৈছে আৰু। তাৰ পাছতে এজনী কণমানিকাক লগ পালোঁ, একদম আৰু মৰম লগা আৰু। তাইক একোলা নলৈ নোৱাৰিলোঁ, ইমানেই মানে
মানে মৰম লগা মানে কি ক'ব আৰু এয়া দেখিছেই নহয় এয়া কলপাতত গাহৰি মাংস এয়া এটা টোপোলা কৰিব আৰু ইয়াত বহি থকা লোকসকলক দিব তেওঁলোকে ভাত নিজে ঘৰৰ পৰা লৈ আহিছে আৰু ইয়াৰ পৰা এটা গাহৰি টোপোলা দিব আৰু যদি কোনোবা গাহৰি নাখায়ো তেন্তে মুৰ্গীৰ মাংসৰ ব্যৱস্থা আছে মুৰ্গী খাব পাৰে অনুভৱ কোৱা কেনে লাগিছে ইয়ালে আহি লাগিছে অলপ পাছত গাহৰি মাংস দি খাবলৈ পাবা ভাল লাগিছে নে প্ৰথম পৰিৱেশ একদম ভাল লাগিছে বহুত সময় ৰ'ব লগা আহিছে ভোক লগা নাই নে এক্সাইটেড আৰু খাবলৈ কেতিয়া ধৈৰ্য্যৰ ফল মিঠা যিহেতু মই গাহৰি মাংস নাখাওঁ গতিকে মই ইয়াত বহা নাই ভিডিঅ' কৰিছোঁ এওঁলোকে খাইছে তাকে চাই আছোঁ কৰি মোৰ প্ৰায় দিনটো পাৰ হৈ গ'ল আমাৰ এয়া সন্ধিয়া লাগিছে আমিও ঘূৰা ঘূৰি হৈছোঁ আৰু মোৰ বাবে এই দিনটো সঁচাকৈ ভাল আছিল কাৰণ মই কেতিয়াও দেখা নাছিলোঁ বৰদিন কেনেকৈ পালন কৰিলে মই সেইটো দেখিলোঁ মোৰ সঁচাই খুব ভাল লাগিল নতুন অভিজ্ঞতা এটা হ'ল এনেকৈ দিনটো পাৰ কৰিলোঁ আপোনালোকৰ কেনে লাগিল মোৰ ভিডিঅ'টো চাই মোক জনাব কমেণ্ট কৰি আৰু যদি ভাল লাগে আগুৱাই লৈ যাব ধন্যবাদ